Hey guys, welcome back to my YouTube channel. So guys, এতিয়া মই আছোঁ আমাৰ তলত মানে আহিছোঁ আম চুৰ কৰিব এই ৰুমত চুৰ কৰিব নহয় গাইছ হৈ কিনে আহিছোঁ আম খাব আহিছোঁ এতিয়া মানে পাৰিব লাগে পাৰাৰ কাৰণে ইয়াতে কোনো চিপছ মানে পাৰাকে কোনো চুৰি নাই গাইছ কিবা এডাল পাৱালি ভাল আছিল এটা খাইছোঁ আম তো গাইছ এডাল আগতে চিপছ মাৰো মুজি তো এডাল আগতে গাইছ চুৰি এডাল লৈ ল'ম বিচাৰি ল'ম তাৰপিছত আম পাৰি চব ধৰক দেখুৱাইছোঁ আৰু চুৰিডাল বিচাৰি দিছোঁ তো গাইছ পাই গ'লোঁ আম পাৰাকে লাঠি এটা গাইছ আম পাৰিম আৰু খাম চকু এটা ফুলছি গাইছ টোপনি পৰা উঠি আহিছোঁ আমার নাম কোৱাৰ লগতে গাইছ মই চকু এনেকৈ দিছোঁ চকু এনেকৈ দিছিলোঁ আমার নামটো শুনা লগতে এনেকৈ দিছোঁ তাৰ দাউৰিছোঁ পুৰা মানে ৰখা ৰখি চিষ্টেম নাই গাইছ এই গাইছ জ্বৰ উঠি আছে বেয়া কথা হৈছে ফটাফট দিয়া জলদি জলদি দেৰি নকৰিবি আম পাৰিম আৰু ইটানে খাইম পাই গ'লো আমৰ দল আম বুলি কোৱা লগতে মই আগতে পাগল নাইছিলোঁ মানে পাগলি নাইছিলোঁ এতিয়া মই আম বুলি কোৱা লগতে বহুত পাগলি লৈ গৈছোঁ এয়া পাছত পৰা আনলোঁ গাইছ আম পাৰোঁ এইফালে এইফালে পাৰিছে এটাও আম হেৰি কৰিব নোৱাৰিলোঁ পাৰিব নোৱাৰিলোঁ চেষ্টা কৰিম গাইছ চেষ্টা কৰোঁ সদায় মিঠাই মই পাৰিয়ে চাই দিম তোমালোকে চাই থাকক তো গাইছ ফাইনেলি লৈ ল'লোঁ 6টা আম কিবাকে ভাল না দিয়ক হ'ব দিয়ক চিপডাল দিওঁ 6টা পালি তো গাইছ আম পালোঁ কিন্তু আমখিনি এনেকৈ পলিথিন নাই তো গাইছ সেই আমখিনি লোৱাকৈ পলিথিন মানে তাতে ৰখি আছে তো ফাইনেলি গাছ পলিথিন পাই গ'লোঁ আৰু এডাল জলদি জলদি দিওঁ তাতে যত্ন হালকা তো বকে ধৰক বকলে থৈ হলি হলি কি 6টা আম তো গাছ 6টা আম লৈ ল'লোঁ এডাল জলদি জলদি দিয়াম জলদি চলতো হৈ ভাল কোনো কমচন নাই আমখিনি কৰি খালি আম পুৰা আম আমি পেট ভৰে আৰু গাইছ আমাৰ অঞ্চলত আছে এয়া চাহিদা মোদী চৰকাৰ হা মুকাল মানে না থৈ দিওঁ ফাইনেলি এটা বাকী ইয়াতে ঠিক কৰি থাকোঁ গাইছ মই থৈ গ'লোঁ মানে কথা গাইছে এনেকুৱা ধৰণৰ মোৰ দায়িত্বটো মই পালন কৰি থৈ গ'লোঁ এতিয়া জাষ্ট যাম আম খাম আম গাইছে আমি পেট ভৰে খাম হয় নে নহয় গাইছ আম আমি পেট ভৰে খাম খায়ে কিছু বিয়াৰী তো গাইছে তো বোলে কিবা জ্বৰত টেঙা আম এটা আৰু কি টেঙা বা ইমান চেনি গাইছ এত বোলে জ্বৰত টেঙা এত আৰু কি টেঙা তো গাইছ এখন চাকু চাকু গাইছ আম কাটো এই নকানতে মই কৰি আপোনালোকৰ পৰা খাব ইচ্ছা দিছে নেকি গাইছ যদি খাব ইচ্ছা দিছে কমেণ্ট কৰক গাইছ নেক্সট টাইম আমাৰ আমডাল লাগিব 3 বছৰমান পাছত লাগিব তো আমাৰ আমডাল খাব আহিব আপোনালোকে গাছ এটা আম কুটি আছে এতে পাতলা 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 কৈ পাতলা কৰি দিবি দে
তো গাইছ বোলে আম খাওয়া শেষ আৰু মৰমী পিঠা আম খাই হোৱাৰ পাছত হা খাওঁ গেছি না খাইছি আম খাওয়া শেষ গাইছ আম চাম খাওয়া হ'ল আমি ৰিল চিল বানালো মোবাইল চোবাইল পেলালো বহুত কিবা কিবি কৰিলো আৰু এতিয়া আমি ইয়াতে ৰিল বনাই আছো গাইছ ৰিল বনাব হোৱা নাই আৰু ইয়াতে ৰাতি ফটো উঠি আমি তিনিটা বনাইছিলে ৰিল গাইছ ৰিল এইৰো আছে আজি ভাল হৈছে এনে গাইছে মস্ত সাধা পাছতে মস্ত গাধা আৰু এইটো কবাই নালাগে এই গাইছ আপা চাইছে এটা সঁচা কথা কলি গাইছ চাইছে না চাওঁ না মিছা এটা নকবি পঢ়বা নাযায় গাইছ ইয়াতে 6 পাইছি মানে ফিক্স হৈছি 6 পাইছি মানে ফিক্স হৈছি গাইছ নকওঁ গাইছ মই চিংগেল নহয় 6 পইচা কামিছি ন 6 7 8 9 ভেৰি ফাইন তো চাইডক আমাৰ ইয়াতে জুই লগাও আছে জুই লগাও এটা আপি চাইছি বোলে ক'ৰবাত ক'ত চাইছা বগা আপি ক'ত চাইছা গাইছ চলি ডাঙৰ হৈছে আমাৰ গাইছ বিয়াত পৰা আছে তো আমি তাৰ বাটৰ অলপ ফটো চটো চোৱা দিলছে জানা তো গাইছ চাইডক কি কি খাব পাৰোঁ হয়নে নহয় হয়নে নহয় কিয় ক'লা দেখিলা না ক'লাই মই বেছি ক'লা দেখিলা কিবা কিবা দিছে নেকি আমি দিলে হবে পুৰা পাৰেং কিবা ল'ব পাৰি তো গাইছ কেমেৰাত অলপ কিয় বেয়া হৈছে মুখ পেলা এনে গাইছ বগা নহয় ক'লা কিন্তু আৰু ক'লা দেখছি হয়নে নহয় হয়নে নহয় আৰু আমাৰ বিয়া আহিছে গাইছ মল্লা হয় আমাৰ বিয়া আহিছে তাই তো জলদি গাইছ আপোনালোকক বিয়া খাবা মাতিম আপোনালোকক বিয়া খাবা আহিব আৰু তাইৰ লাগি ফুকলি চানা এটা লৈ আহিব যাতে ডাঙৰ কৰি কিনে গাখীৰ দিয়ে পিছত গাখীৰ বিকি কিনে গাইছ তাই ধনী হ'ব পাৰে তো গাইছ আজিৰ ভিডিঅ'টো এইখিনি আছিল মানে এটা চিম্পুল সাধাৰণ আৰু ঘৰুৱা ভ্লগ আছিল মানে আম খোৱা ভ্লগ তাৰে বেলেগ একো নাছিল তো গাইছ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আমাৰ এই গাছত আছে বান্ধৰ গাইছ বান্দৰ নহয় বান্দৰ কৰবি তো গাইছ সাবস্ক্রাইব করে দিলে কারণে পড়বে চ্যানেলে বাই বাই আর ফেলে দিছে সেলফি তো গাইস বাই বাই